নমস্কাৰ, মই সৰস্বতী। আপোনাক ডেইলি 5 মিনিট গীতা চিৰিজলৈ স্বাগতম জনাইছোঁ। যদি আপুনি পুৰণি ভিউৱাৰ্ছ হয় তেতিয়াহ'লে আহক মোৰ লগত ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, আৰু যদিহে নতুন ভিউৱাৰ্ছ হয় তেতিয়াহ'লে বাকীকেইটা ভিডিঅ' আমাৰ প্ৰফাইলত দিয়া আছে, চাই কেনে চাব পাৰে। আজি আমি 11 নম্বৰ শ্লোকৰ পৰা 21 নম্বৰ শ্লোকলৈ চাম যে ইয়াৰ মুখ্য কথা কি কৈছিলে ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক। আহক তেতিয়াহ'লে আৰম্ভ কৰোঁ ভিডিঅ'টো। এই যে মোৰ হাতখন দেখিছে এতিয়া শূন্য হৈ আছে, এতিয়া কি হ'ব 1, তাৰপিছত 2, তাৰপিছত 3, 4, 5 আৰু এবাৰ মুঠি। কি হ'ল একেলগ হ'ল। এই যে চেঞ্জ হৈ থাকিলে এইটো হৈছে অনিত্য, কিন্তু মোৰ হাতখনটো হাতে হৈ আছে, এইটো হৈছে নিত্য। ভগৱান শ্ৰীকৃষ্ণ এইটো অধ্যায়ত এই বিষয়ে কৈছে যে নিত্য আৰু অনিত্য কি, আৰু যোনে এই বস্তুখিনি জানে আৰু অনিত্যৰ যোনটো কনচেপ্ট আছে, তাত শ্লোক নম্বৰ 11 পৰা শ্লোক নম্বৰ 21লৈকে ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে যে যিবোৰ আমাৰ নিত্য হয়, নিত্য মানে কি, যিটো বস্তু আমাৰ সদায় থাকে, যেনেকুৱা আমাৰ আত্মাৰ কথা কৈছে যে সেইটো চেঞ্জ নহয়, বা মোৰ ভিতৰত যোনটো আছিলে, যোনটো শক্তিৰ দ্বাৰা মই সৰুতে আছিলোঁ, জীৱন্ত হৈ আছিলোঁ, সেই শক্তিটো আজিও আছে, আৰু সেই শক্তিটো আজিৰ পৰা 100 বছৰ পিছতো থাকিব। কিন্তু মোৰ যোনটো দেহৰ চাইজ আছিল, সৰুতে বাচ্চা আছিলোঁ এইখিনিমান আছিলোঁ, ডাঙৰ হ'লোঁ 5 বছৰ যিমানমান ডাঙৰ খোজ কাঢ়িব পৰা হ'লোঁ, লাহে লাহে মই আৰু ডাঙৰ হ'লোঁ, তেতিয়া কি হ'ল 10 বছৰ হ'ল, শৰীৰৰ চাইজটো মোৰ চেঞ্জ হৈ আছে। এইটো কি অনিত্য, অৰ্থাৎ যিটো বস্তু আমাৰ চেঞ্জ হয়, দিন ৰাতি সদায় আহে সদায় যায়, এইটো হৈছে আমাৰ অনিত্য, অৰ্থাৎ চেঞ্জ হৈ থাকে, পৰিৱৰ্তনশীল হৈ থাকে। ইয়াত কি হৈছে, যোনটো আত্মতত্ত্ব সেইটো আমাৰ হৈছে নিত্য, আৰু যোনটো আমাৰ প্ৰকৃতি তত্ত্ব, যোনটো আমাৰ চেঞ্জ হৈ থাকে, অৰ্থাৎ আজি বেলেগ দেখিব, কালি বেলেগ দেখিব, পৰহি বেলেগ দেখিব, অৰ্থাৎ চেঞ্জ হৈ থাকে বস্তুখিনি, এইটো হৈছে আমাৰ প্ৰকৃতি তত্ত্ব। যোনে এই দুটা বস্তু বিবেকটো জানে, কথাৰ দ্বাৰা নহয়, যোনে অনুভৱৰ দ্বাৰা জানে, জ্ঞানৰ দ্বাৰা জানে, সিয়ে সঁচা অৰ্থত ক'ব গ'লে মুখ অমৃতত্ব লাভৰ পৰমানন্দ, মানে শান্তি থকা যোনটো লেভেল আছে, সেই কথাখিনি থাকিবৰ বাবে উপযুক্ত হৈ পৰে। কেনেকৈ হয়, যোনে এই নিত্য আৰু অনিত্য এই দুটাৰ বিবেকটো জানি কেনে কৰিলে। আৰু তাৰপিছত আমাৰ কৈছে যে যোনে এইটো বস্তু জানে, তো সেই গতিকে যে তুমি কাৰোবাক কিবা কৰিছা, এইটো সঁচা হয় নেকি, কাৰ কাৰণে হয়, যোনে বস্তুখিনি জানি গৈছে, নিত্য আৰু অনিত্য তাৰ কথা কৈছে। সাধাৰণ মানুহৰ বা মোৰ দৰে আপোনাৰ দৰে কথা কোৱা নাই। ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে যে যোনে বস্তুখিনি আচলতে জানে, তো তেওঁৰ কথাটো কৈছে। যদি আপুনি কনচেপ্টখিনি ভাল পাইছে তেতিয়াহ'লে অহাকালি আকৌ আমি ক'ম যে 21 নম্বৰ শ্লোকৰ পৰা 31 নম্বৰ শ্লোকলৈ ভগৱান শ্ৰীকৃষ্ণ আৰু কি কৈছিলে সেইখিনি চাবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।